আমি আমাৰ শ্ৰদ্ধেয় স্বৰ্গীয় থানেশ্বৰ বড়ো ছাৰৰ প্ৰতি যিসকলে সক্ষমপ্ৰাপ্ত তেওঁ সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ যি আদ্য শ্ৰাদ্ধ এই আদ্য শ্ৰাদ্ধৰ বাবে অভ্যৰ্থনা সমিতি ইতিমধ্যে গঠন কৰিছে। এই অভ্যৰ্থনা সমিতিয়ে ইতিমধ্যে বিভিন্ন প্ৰস্তুতি চলাইছিল আৰু চলাই সম্পূৰ্ণ ইয়াৰ পূৰ্ণাংগ ৰূপ প্ৰদান কৰিছিলে। সেই মুহূৰ্ততে প্ৰাকৃতিক দুৰ্যোগৰ পৰিণতি হিচাপে যি থানেশ্বৰ বড়ো ছাৰৰ নিজস্ব পৰিয়ালৰ যি ভূমি সেই ভূমিতে বহু বিঘা মাটি সেই বহু বিঘা মাটিৰ সেই প্ৰস্তুতি চলোৱা হৈছিল। দুৰ্ভাগ্যবশতঃ প্ৰকৃতিৰ দুৰ্যোগৰ পৰিণতি হিচাপে সেই ঠাই পৰিত্যাগ কৰিবলগীয়া হ'ল। আজি আমি এই অভ্যৰ্থনা সমিতিয়ে সিদ্ধান্ত ল'বলগীয়া হ'ল যে প্ৰকৃতি যিহেতু এতিয়াও খাম কটা নাই, বৰষুণৰ বতৰ, ধুমুহাৰ বতৰ, সেই বতৰৰ পৰিণতি হিচাপে সেই ঠাই পৰিত্যাগ কৰি তেওঁৰ জন্ম গাঁও, তেওঁৰ জন্ম ঘৰৰ ওচৰতে ৰাজহুৱা যি অনুষ্ঠান বাথৌ থানচালি 16 বিঘা থকা মাটি, সেই 16 বিঘা থকা মাটিত ৰভাঘৰ আছে, জুৰণি চৰা আছে আৰু মন্দিৰ আছে, বাথৌ মন্দিৰ এই আৰু ইয়াৰ উপৰিও চৌপাশে খালী ঠাই আছে। তথাপিও তাতো কিছু পানী হৈছে। সেই ঠাইত আমি আমাৰ যি আদ্য শ্ৰাদ্ধ সেই আদ্য শ্ৰাদ্ধ সম্পন্ন কৰাৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ মোটামুটি কৰা হৈছে আৰু আমি আশা ৰাখিম যি আদ্য শ্ৰাদ্ধ এই আদ্য শ্ৰাদ্ধত বিভিন্ন দল সংগঠন তৰফৰ পৰা আৰু বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে লগতে বিভিন্ন ধৰ্মাৱলম্বীৰ লোকসকলে ইয়াত অংশগ্ৰহণ কৰিব আৰু অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা এই আহ্বান জনাইছে আৰু চিঠি পত্ৰ ইতিমধ্যে সকলোকে দিয়া হৈছে। আৰু ইয়াৰ উপৰিও যিসকলে মই অনুৰোধ ৰাখিম, যিসকলে চিঠি পত্ৰ পোৱা নাই, জ্ঞাত নহ'ল, সম্ভৱ নহ'ল, কাৰণ তাৎক্ষণিকভাৱে কৰিবলগীয়া হ'ল আৰু সেইকাৰণে যদি চিঠি পত্ৰ যদি পোৱা নাই তাৰ বাবে ক্ষমা আমি বিচাৰিছোঁ অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা। আৰু কালি যিটো আদ্য শ্ৰাদ্ধ এই আদ্য শ্ৰাদ্ধত যাতে সকলোৱে যাতে অংশগ্ৰহণ কৰে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে, যি ছাৰৰ যিটো উদ্দেশ্য জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে একত্ৰিতভাৱে সংগঠিত কৰাৰ কাৰণে যিটো চেষ্টা চলাইছে আৰু মানৱতা যি দৰদী আৰু শিক্ষাৰ দিশত যাতে শৈক্ষিক যিটো চিন্তা চৰ্চা, তেওঁৰ যি বিভিন্ন চিন্তা চৰ্চা আছিল শিক্ষাৰ দিশত যাতে আমাৰ অসমৰ জনসাধাৰণ যাতে আগুৱাই নিব পাৰে। যিহেতু এটা সময়ত শিক্ষামন্ত্ৰী আছিল, ইয়াৰ পিছৰ পৰ্যায়ত তেওঁ বিভিন্ন প্ৰচেষ্টা চলাইছিল আৰু ইয়াৰ পূৰ্বতো তেওঁ যিহেতু শিক্ষকতা কৰিছিল, গতিকে শৈক্ষিক দিশত তেওঁ যথেষ্ট প্ৰচেষ্টা চলাইছিল। এই প্ৰচেষ্টা সাফল্যমণ্ডিত কিছু হৈছে আৰু সাফল্যমণ্ডিত হ'বলৈ তেওঁ সপোন থাকিল। তথাপিও তেওঁৰ সপোন যাতে বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত আমাৰ শ্ৰদ্ধাভাজন ৰাইজে, তেওঁৰ দৰদীসকলে দল সংগঠন নিৰ্বিশেষে সকলোৱে যাতে তেওঁৰ স্বাৰ্থক তেওঁৰ যিটো উদ্দেশ্য এই উদ্দেশ্যক পূৰণ কৰাৰ ক্ষেত্ৰত সকলোৱে আগভাগ লয়। তেওঁৰ যিটো আদ্য শ্ৰাদ্ধ এই আদ্য শ্ৰাদ্ধত সন্তেক দেখা দি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যাতে পুষ্পাঞ্জলি অৰ্পণ কৰিব পাৰে, প্ৰদান কৰিব পাৰে, ইয়াত যাতে অংশগ্ৰহণ কৰে, তেতিয়া পৰিয়ালে সন্তোষ লভিব, ছাৰে শান্তি লাভ কৰিব আৰু ইয়াৰ লগতে অভ্যৰ্থনা সমিতিয়েও এই ক্ষেত্ৰত সকলোৱে যেতিয়া অংশগ্ৰহণ কৰিব, সকলোৱে যেতিয়া আগভাগ ল'ব, নিশ্চয় তেওঁলোকে এই আয়োজনৰ যি কষ্ট, এই বতৰ বাধা বিঘিনি স্বত্তেও ইয়াৰ মাজেদি যি কষ্ট বিঘিনিৰ মাজেদি মহিলাৰ পৰা শিশুৰ পৰা সকলোৱে ইয়াত যি আগভাগ লৈ কাম কৰি আছে, তেওঁলোকে নিশ্চয় সন্তোষ লভিব। যিটো আদ্য শ্ৰাদ্ধ যি অনুষ্ঠান আমাৰ ইতিমধ্যে কৈছে ৰাজহুৱাভাৱে প্ৰাৰ্থনা হ'ব, আৰজ বড়োত কোৱা হৈছে আৰজ, এই আৰজ থানচালিত কৰা হ'ব। ইয়াৰ পিছৰ পৰ্যায়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই ছাৰৰ সোঁৱৰণত বিভিন্নজন ব্যক্তিয়ে ছাৰক যি শোক, ছাৰৰ মৃত্যুত যিটো শোক, সেই শোক বাৰ্তা প্ৰেৰণ কৰিছে। ইয়াৰ লগতে তেওঁৰ যি কৰ্মৰাজিসমূহক লিখনিৰ মাজেদি তেওঁলোকে প্ৰেৰণ কৰিছে। ইয়াৰ যাতে সোঁৱৰণ হিচাপে আমি ৰাখিব পাৰোঁ, লিপিবদ্ধ কৰি এখন সোঁৱৰণী গ্ৰন্থ প্ৰকাশ কৰাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি চলাই সম্পন্ন কৰিছে আৰু 10 বজাত এই স্মৃতি গ্ৰন্থ বা সোঁৱৰণী গ্ৰন্থখন
উন্মোচন কৰা হ'ব আৰু এই উন্মোচনৰ ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ মাননীয় ডক্টৰ সুৰত নাৰ্জাৰী সভাপতিদেৱে এই মানে অনুষ্ঠানত অংশগ্ৰহণ কৰি এই পৌৰাণিক গ্ৰন্থখন উন্মোচন কৰিব। গতিকে এই সভাত অংশগ্ৰহণ কৰাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ আৰু তেওঁ এই উন্মোচন কৰাৰ পিছত ইয়াৰ পিছতে তেওঁৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হ'ব। তাতেও অংশগ্ৰহণ কৰাৰ কাৰণে সকলোকে আমি আমাৰ অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা আৰু মই বড়ো সাহিত্য সভাৰ তৰফৰ পৰা সকলোকে আহ্বান জনাইছোঁ আৰু আমি অসমৰ সকলোকে আমি আহ্বান জনাইছোঁ। লগতে আমি বড়ো সাহিত্য সভাৰ তৰফৰ পৰা প্ৰতিখন জিলাৰ পৰা মানে সকলোকে অংশগ্ৰহণ কৰাৰ কাৰণে আমি ইতিমধ্যে চিঠিপত্ৰ জনাই মানে প্ৰেৰণ কৰিছোঁ আৰু তেওঁলোকে অংশগ্ৰহণ কৰিব। গতিকে শ্ৰদ্ধাভাজন ৰাইজে জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে অংশগ্ৰহণ কৰি ছাৰৰ যি উদ্দেশ্য, ছাৰৰ যি সপোন, ছাৰৰ যি মানে পৰিকল্পনা, সেই পৰিকল্পনা বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব, সেইটোকে মই আশা ৰাখিছোঁ আৰু অংশগ্ৰহণ কৰিব মই মানে অনুৰোধ কৰিছোঁ আৰু অনুৰোধ কৰি মোৰ ক'বলগীয়া প্ৰয়াত থানেশ্বৰ বড়ো ছাৰৰ যিটো আদ্য শ্ৰাদ্ধ, এইটো গুৰমু ছাৰৰ যিটো জন্ম গাঁও, এই গাঁৱত ৰাজহুৱাভাৱে আদ্য শ্ৰাদ্ধ কৰাৰ কাৰণে ইয়াতে আমাৰ এই ৰঙিয়া তথা গড়েশ্বৰ অঞ্চলৰ ৰাইজে একেলগে লগ হৈ পেলাই পৰিয়ালৰ লগতে এই ৰাজহুৱা আদ্য শ্ৰাদ্ধ পাতিবলৈ ইয়াতে থিৰাং কৰিছোঁ। ইয়াতে প্ৰায় 6,000 বিভিন্ন আমাৰ ৰাজনীতিবিদৰ লগতে সমাজসেৱক, শিক্ষাগুৰুসকল, ধৰ্মৰ লগত জড়িত বিভিন্ন সংগঠকসকল, ৰাইজ একেলগে লগ হৈ ইয়াতে যিটো আদ্য শ্ৰাদ্ধ অনুষ্ঠান, এই আদ্য শ্ৰাদ্ধ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াতে পোনপ্ৰথমতে ইয়াতে প্ৰাৰ্থনা, যিটো আৰজ বুলি কয়, ছাৰৰ আত্মাই যাতে সদ্গতি লাভ কৰে ইয়াৰ কাৰণে আৰজ কৰা হ'ব 7 বজাত। ইয়াৰ পৰৱৰ্তী সময়ত যিটো 9 বজাত ছাৰৰ প্ৰতিমূৰ্তিত মানে মাল্যাৰ্পণ কৰা হ'ব, শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব তেখেতক। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপত 10 বজাত আমাৰ যিটো স্মৃতিচাৰণ সভা, লগতে স্মৃতি যিটো গ্ৰন্থ, এই গ্ৰন্থখন উন্মোচন কৰা হ'ব। এই স্মৃতি গ্ৰন্থ উন্মোচনত আমি বড়ো সাহিত্য সভাৰ সভাপতি ছাৰ সুৰত নাৰ্জাৰীক আমি আহ্বান জনাইছোঁ। हायर सेकेन्डारि उथ्रिनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। BA सेथि सेमिस्टारनि थाखाय गबिन्द बसुमतारी कलेजाव मुं थिसननाया सोलिगासिनो। गिबि मुं थिसननाय 100 फरायसाफोरनि थाखाय स्पेशल अफार आरो गुबुन गुबुन रोखोमनि बेसेन नाङै क्लासनि खाबु होनानै मुं थिसननायनि हाबाफारिया गबिन्द बसुमतारी कलेजाव सोलिगासिनो। फरायसाफ्रा गावनि गोसो बायदि साबजेक्टफोरखौ सायख'नानै लानो हागोन। लोगोसे बेसिक कम्पिउटार क्लास, सेल्फ डिफेन्स, स्पोकन इंग्लिश क्लास बायदि खाबुफोरखौ फरायसाफ्रा बेसेन नाङाजासे लानो हागोन। बे कलेजाव गासैबो फरायसाफोरनि थाखाय फ्री बासनि सार्भिसनि राहा आरो बिजाब बाख्रिनिबो राहा दं। आरो बे खेबनिफ्राय भिउ सेन्टार अदेबानि एग्जाम सेन्टार महरै फरायसाफ्रा गबिन्द बसुमतारी कलेजावनो आनजाद होनो हागोन। गबिन्द बसुमतारी कलेजाव एसेल' बेसेनावनो मुं थिसननानै कलेजनि राहानि खाबुफोरखौ लानो हागोन। रोखायै मिथिनो थाखाय फारियै होनाय जानबुं नाम्बाराव कन्टेक्ट खालामनो हागोन।